গুড মৰ্ণিং, নমস্কাৰ সকলোকে। আজি হৈছে পুনে ডে 2। কিয়নো প্ৰথম দিনাখনতো আহি পালোঁ, সেইদিনা চাফ চিকুণ কৰা কিবা কিবি এইবিলাকতে ব্যস্ততা গুচি গ'ল। ভিডিঅ' আৰু নবনালোঁ, কাৰণ ভাগৰ লাগি থাকিলে নোৱাৰি, আৰু তাতে বাচ্ছা আছে। গতিকে আজিৰ পৰা ভাবিছোঁ ভিডিঅ'বিলাক বনাম, ব্লগ বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেয়া মাইনাও উঠি গ'ল, তাইক অকণমান খেলিব দিলোঁ, তাইৰ লগত অকণমান খেলিলোঁ ময়ো। তাই যেতিয়া এনেকৈ খেলে মোৰ লগত বা হাঁহি থাকে, তেতিয়া এনেকুৱা লাগে যে সঁচাকৈ মই একো ভুল ডিচিশ্যন লোৱা নাই। উঠাৰ কিছু সময় পিছতে তাই উঠি যায়। মই নথকাকৈ তাই বেছি সময় বিচনাত নাথাকে। সেয়া অফিচ যোৱাৰ আগে আগে দেউতাকৰ লগত তাই খেলিছে। ইহঁত দুটাক দেখিলে মোৰ সঁচাকৈ ভাল লাগে, কিয়নো দুয়োটাই টাইম স্পেণ্ড কৰিব পাৰিছে। যিহেতু ময়ো সৰুৰ পৰা দেউতাৰ লগত এনেকৈ থাকি পোৱা নাই, কিয়নো দেউতা ডিফেন্সত চাকৰি কৰিছিল। গতিকে দেউতাকৰ সেই অনুভৱটো, যিটো অভাৱ, সেইটো মই বুজি পাওঁ। তাৰপিছত মই লাগিলোঁ ব্ৰেকফাষ্ট বনোৱা। নিমখীয়া খোলা চাপৰি পিঠা যিটো বুলি কওঁ আমি, মই সেইটো বনালোঁ। মাইনা কি খাইছা? মম খাইছা? টেষ্টি নে? য়াম্মি য়াম্মি নে? তুমি নিজে খাবা? এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ। এয়া চাহ খাইছোঁ বিবিৰ লগত। বিবিয়ে চাহ নাখায় দেই। গুড মৰ্ণিং। আজি আমাৰ লিয়াৰ জেঠাইৰ দাদা, মানে মোৰ বাৰ, আমি হেপী বাৰ্থডে ক'ম দেই। হেপী বাৰ্থডে, বাৰ্থডে দাদা। আমি এতিয়া অকণমান ফুফু কৰি আহোঁ তলত গৈ পিনে। আৰু কি কৰিম মা? আমি ক'ত যাম? দোকানত, হয়নে? আমি দোকানত যাম, আমি মাম আনিব যাম, হয়নে? হয়নে? হাঁহি দিয়া, হি হি। কি ধুনু বতাহ দি আছে। আমি দুটামান বস্তু আনিব গৈ আছোঁ এতিয়া। ওচৰতে দোকান আছে। ফোনটো পৰি গ'ল, গ্লাছখন ফাটি গ'ল। এতিয়া মই কামত লগাওঁ, আৰু এখেতে যিমান কাম বঢ়াইছে, এই গোটেই কামবিলাক মই এতিয়া কৰিব লাগিব। মোৰ সেয়াই কাম, আৰু কাম কৰা, কাম দিয়া, আকৌ কাম কৰা। ফোনৰ গ্লাছখন ফাটিলে, টেম্পাৰ গ্লাছখনে চাগে গৈছে নাজানো, তথাপিও চাই লওঁ। ক্ৰেক এটা আহিছে কেমেৰাৰ ফ্ৰণ্টতো, সেইকাৰণে অলপ ব্লাৰি হৈছে। কি কৰিম, উপায় নাই। ছেকেণ্ড ডে যদি এই অৱস্থা, তাৰপিছত বা কি হয়। আৰু যিয়ে নহওক, বি পজিটিভ অলৱেজ। হৈয়ে থাকে বাৰু, এইবিলাক হ'বই। বতাহ বেছি আছিলে, ফোনটো মোৰ থোৱাত ভুল হৈছে। মই ভালকৈ ছাপোৰ্ট দি থ'ব লাগিছিল, মোৰে ভুল বাৰু। এতিয়া মোৰ বহুত কাম আছে। এইবিলাক চাফা কৰোঁ, খানা বনাওঁ, তাৰপিছত মাইনাক গা ধুৱাব আছে, বহুত কাম আছে। আৰু কামত লাগিছে। মই এটা কথা জানো,
ডোণ্ট ডিষ্টাৰ্ব দ্য ডিষ্টাৰ্বেঞ্চ, অ'কে? এয়াই কথা। দেখিছে, এয়া তুলসী পাতৰ মাজত এয়া পিনবিলাক বাচি আছোঁ। চিলিণ্ডাৰটো শেষ হ'ল, এটা সৰু চিলিণ্ডাৰ আছে বাৰু, সেইকাৰণে একেবাৰতে যিমানখিনি বহাব পাৰোঁ বহাইছোঁ। ইয়াতে মই বহাইছোঁ, ভাত বহাইছোঁ, আলু বইল মই দাইল এনেকৈ দি দিছোঁ। দাইলটো কুকাৰত এনেকৈ দি দিম যাতে একেলগে ভাত দাইল আৰু আলু একেলগে হৈ যায়। আৰু এটা কথা, কালি জমনি পাৰ্কত খেলিব যাওঁতে মাইনাই এইটো পাইছে হা। এইটো পালে তাই কোনোবাই চাগে পেলাইছিলে, মই ক'লোঁ নালাগে ল'ব, কিন্তু আৰু বাচ্ছাই জানে নহয়, লৈ আহিলে আৰু এতিয়া কৈছে এইটো মামা। চ' থেনছ হৈছে মাইনাৰ মামা। চ' এইবাৰ যিহেতু দাদা ৰাখী বন্ধনত ৰাখী বান্ধিব নোৱাৰিম, দাদা ৰঙিয়াত আছে, মই ইয়াতে আছোঁ। চ' থেনছকে ৰাখী বান্ধিম নে কি কয়? ক্লাছখন নহয়, টেম্পাৰ ক্লাছখনহে ধৰিলে। চ' ফাইনেলি অকণমান সময় বহোঁ। ৰাতিপুৱা উঠাৰ পৰা দৌৰিতে যায়, তাইক কি খুৱাওঁ কি নুখুৱাওঁ। কাৰণ আজি অহাৰ পিছদিনা তাইৰ জ্বৰ হৈছে, পানী লাগিছিলে, জ্বৰ হৈছে, আমাৰো পানী লাগিছে বাৰু, হয় সেইটো, কাৰণে একো খাব মন কৰা নাই। এবাৰ ৰুটি ট্ৰাই কৰোঁ, কিবা পিঠা টাইপ ট্ৰাই কৰোঁ, কিবা চুজি অকণমান, তাইক খোৱাত সিমান বেয়াও নহয় ভালো নহয়, ঠিক ঠাক খায় আৰু। কিন্তু আজি ইয়াত অহাৰ পৰা তাই জ্বৰ হোৱাৰ কাৰণে নাই কোনোবা ফল খায় নাই কিবা খায়, একো খাব নোখোজে। চ' তাত লাগি থাকোঁতে গ'ল। তাৰপিছত তাই ইয়াত অহাৰ পৰা কিন্তু তাই এনেও বাহিৰলৈ গৈ ফুৰি ভালেই পায়, সকলো বাচ্ছাই ভাল পায় চাগে। তাই কি কৰিছে, এতিয়া ৰাতিপুৱা এবাৰ নিব লাগে, দুপৰীয়া এবাৰ নিব লাগে, আবেলি এবাৰ নিব লাগে, ৰাতি এবাৰ নিব লাগে, খালি বাহিৰত যায়। আৰু তাই তাত বুলি কয়, মানে তাতটো কয় তাঁতি, তাঁতি এনেকৈ ক'ব। তাৰপিছত ক'ব ফুফু, এনেকৈ ক'ব। ফুফু মানে ফুৰিবলৈ তেওঁৰ কথাও জনা হৈছে। তো লিপষ্টপটোকো তাই কিবা কিবি ইংগিতেৰে দেখাই থাকে, বুজাই। তাৰপিছত মই ভাত বনালোঁ, বাচন ধুলোঁ, ঘৰবিলাক সাৰিলোঁ। এতিয়া তাইক মই গা ধুৱাই দিলোঁ, গা পা ধুৱাই ভাতো হৈ গ'ল মোৰ। একেবাৰে চিম্পল খানা, দাইল, ভাত, আলু ভাজি আৰু গোটা আলু ভাজিটো, তাৰপিছত বেঙেনা ভাজি খাম, ভাত খাম। আকৌ এবাৰ তাৰপৰা বৰষুণ দি আছিলে, এতিয়া বতৰটো ভাল কৰিছে। আজিৰ দিনটোত ইমানখিনিয়ে, এনেকৈ ব্যস্ততাৰ দিনবোৰ পাৰ হৈ যাব মই জানো। বহুতে মোক কি সুধিছে, মানে মই যিটো ব্লগ দিছিলোঁ চাকৰি এৰা ব্লগটো, বহুতে মোক মানে নিগেটিভ পজিটিভ কমেণ্টটো কৰিয়ে থাকে বাৰু, মানুহে কৰিবই। আৰু এতিয়া যিহেতু পাব্লিক ফিগাৰ বুলিয়ে ক'লোঁ, যিহেতু মই মোৰ লাইফৰ ডেইলি ব্লগছ দিম বা লাইফৰ কথাবিলাক মানুহৰ মাজতে শ্বেয়াৰ কৰি থাকিম, তো এইটো মানে সম্ভৱতঃ যে মানুহে আপোনাক জাজ কৰিবই, সেইটো একো ডাঙৰ কথা নহয়। কোনোবাই ভাল ক'ব, কোনোবাই বেয়া ক'ব, তাৰে মাজত ভালখিনিয়ে ল'ব লাগিব, ভালখিনি লৈ আগবাঢ়িব লাগিব। বেয়া মানে একেবাৰে গালি নিদিয়ে আৰু, কোনোবাই দিলে সেইটো গালিটো নলওঁ বাৰু, মই গ্ৰহণ নকৰিলে আপোনাৰ এনেও নহয়। ভিডিঅ' আগৰ পৰাই বনাওঁ, কিন্তু মই মানে কি মোৰ প্ৰফেশ্যন হিচাপে কেতিয়াও লোৱা নাই, ভাবা নাছিলোঁ মই ল'ম বুলি কেতিয়াও। কাৰণ মই ব্যস্ততা, পঢ়া শুনা, তাৰপিছত চাকৰি, বিয়া, বেবী এইবিলাকতে ব্যস্ত আছিলোঁ, গতিকে মই বহুত সময়ো পোৱা নাছিলোঁ। বহুতে কিন্তু বহুত কৰে দেই, মই মানো তেওঁলোকক যে নিজৰ জীৱনৰ কামখিনিৰ লগতো ব্লগিং কৰাটো কিন্তু এটা কামেই হয়। ইয়াতো আপোনাৰ 24 আৱাৰ্ছে যাব বেছি, কিন্তু কি জানেনে, ইয়াত আপোনাৰ ফ্ৰীডমটো থাকে। যেনেকৈ বহুতে মোক কিবা কিবি কৈছে, সেইবিলাক মই ৰিপ্লাইটো দিম বাৰু। মোৰ ভিডিঅ'টোত যিমানখিনি কমেণ্ট দিছে, কি কৰিব, কিয় কৰিছে, কিয় বাদ দিলে, এইবিলাক তাৰ ওপৰত মই এটা ভিডিঅ' বনামেই, চবৰে মই ৰিপ্লাই দিম। কিন্তু হঠাতে ডিচিশ্যনটো দিছোঁ যাতে বহুতৰে প্ৰশ্ন হয়। কিছুমানে মোক মানে এডভাইচো দিছে, যেনেকুৱা মোক মাইক ইউজ কৰিব দিছে, কাৰণ অডিঅ'টোৰ অলপ প্ৰব্লেম হয় বাৰু, সেইটো হয়। মই সেইটো চেষ্টা কৰি আছোঁ, কৰিম। মই কিন্তু এটা কথা বাৰ দিছোঁ দেই, মানি গৈছোঁ, মানে যিসকলে ভিডিঅ' বনায়, বহুতে কি ভাবে জানেনে, যাৰ কাম নাই সিহে ভিডিঅ' বনায়। সেইটো হ'বই নোৱাৰে, সি কামৰ মাজতো ভিডিঅ' বনাইছে। আৰু ভিডিঅ' বনোৱাটো এটা কাম, তেওঁলোকৰ এটা প্ৰফেশ্যন বুলিয়ে ধৰিছে। আজিকালি সুবিধা আছে, কিয় নল'ব, মানে নহয়, কোনোবা আপোনাৰ যদি সুবিধা দিছে আপুনিতো ল'বই।
গতিকে ভিডিঅ' বনোৱাটো মই নাভাবোঁ কিবা বেয়া কথা বুলি। আগতে মই সময় পোৱা নাছিলোঁ, সেইকাৰণে মানে কণ্টিনিউৱাছলি কৰা নাছিলোঁ। এতিয়া মই ফুল টাইম মম, চ' ফুল টাইম ব্লগাৰ হ'বলৈও মোৰ কাৰণে কিন্তু টাইম লাগিব। ভিডিঅ' কৰি থাকোঁতে মাইনা অকণমান দিগদাৰি কৰিলে, সেইকাৰণে আৰু মই পিছৰ ভিডিঅ' নকৰিলোঁ। চ' যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ মতামতবোৰ কমেণ্টত দিবলৈ নাপাহৰিব। থেংক ইউ।